মেপ কিয় লাগে তোমাক আগৰ কোনো মেপ নাথাকে সেইকাৰণে কলম্বাছ গৈ পেলাই ৱেষ্ট ইণ্ডিজ পালেগে যে ইণ্ডিয়া বিচাৰি মই ক'ত গৈ আছোঁ মই নিজে নাজানো কিন্তু মই কৈছোঁ না মোৰ কোনো মেপ নাই অকল জাহাজখন আছে আল ফ্লাই উইথ দ্য ৱেভছ মই সাগৰত খেলি তুমি মোৰ নতুন চিনেমাখন চাবা ৰৈ ৰৈ বিনালে সাগৰত আৰম্ভ হৈছে সাগৰ শেষ হৈছে চিনেমাখন সি সাগৰখন চুবলৈ বিচাৰি ফুৰে তুমি প্ৰথম পোষ্টাৰখনো সেইটোৱে মই সাগৰখন চুই থাকিব লাগে তাৰপিছত নেদেখে আই এম ব্লাইণ্ড লাষ্টত সি সাগৰখনে চুৱে সি সুধি থাকে সাগৰখন কিমান ডাঙৰ চ' ইটছ এ ডিফাৰেণ্ট ফিল্ম মোৰ 19 বছৰ আগৰ ষ্টৰী এতিয়া বনাইছোঁ ডেফিনেটলি চাম অলপ বুঢ়া হৈছোঁ বাৰু নাই বাট মই মৰিলে ব্ৰহ্মপুত্ৰ উঠাই দিলে হ'ল বছ সাগৰত কাম নাই দাস অনলি মেইল উৰা সাগৰত একো কাম নাই সাগৰত গৈ থাকিলেই হ'ল আৰু ইটছ এ ডেড এণ্ড এটা আই এম জাষ্ট চুইমিং আই এম চুইমিং জাহাজখন পোৱা নাই নহয় এতিয়ালৈকে এই মানুহে একো বুজি নাপায় ইমান যিসকলে বুজিব আই এম জাষ্ট চুইমিং ইটছ নাথিং আই লাভ টু চুইম কিমান দ মই নাচাওঁ খালি দ কিমান মই নাচাওঁ কিন্তু জাপ মাৰি দিওঁ চিনেমাখনৰ শ্বৰ্টটা আছে এইটো মই জাপ মই এইটো কৰি পাইছোঁ আগতে মোক 5টামান মানুহে বচাই আনিছে